খগেন তই পূজা বুলি কাপোৰ লৈছ নে নাই পূজা বুলি কাপোৰ ল'বলৈ ঘৰত পইচা খুজিলো মোক ক'লে ছমহীয়া পৰীক্ষাত কিমান নম্বৰ পাবি চাই লওঁ তেতিয়াহে পাবি কাপোৰ মানে তোক এইবাৰ পূজা চাবলৈ পইচা নিদিয়ে ইয়েছ কি কবি দুখৰ কথা কাপোৰ তহঁতি ল'বিহে নাই পিছে ক মোৰ দুখৰ কথা কি কবি আৰু এনেকাই আৰু হ'ব দে আৰু আমাৰো একে দশা এবাৰ কাপোৰ নিদিয়ে হেনো পূজাত অকল জেলপি আৰু ঘুগুনি খাব লাগিব তহঁতেতো জেলপিকে খাবলৈ পাবি ন মোৰ যে তাকো নাই দে কি কৰোঁ এতিয়া ভাবি আছো তাকে এই ভাই কিহৰ টেনশ্যন লৈ আছ ধেত জেলপিহে আমাৰ লগতে খাবি আকৌ কিহৰ চিন্তা কৰিবলৈ হৈছে ইমান চিন্তা কৰিব নালাগে আমাৰ লগতে জেলপি খাবি এইবাৰ পূজাতে জানৈ একোকে নাপালো পৰীক্ষাডাল আহিলৈ পন্দ দিলে সকলো পৰীক্ষাত যদি ফেইল কৰো নাপাওঁ পূজাৰ কাপোৰ জানৈ নাপাওঁ পূজাৰ কাপোৰ ঐ নাপাওঁ পূজাৰ কাপোৰ মাকা তই দেখোন তোৰ বৰ্তমান জীৱনত চলি থকা কথাটোকে গান বনাই দিলি বৰ বেলেগ গান বনালি দেই কি কবি দুখতে গান এটা বনাই দিলোং দে দুখতে বনাইছ যদিও ভালে লাগিল দে শুনি গুড মৰ্নিং ছাৰ মৰ্নিং বাৰু কচোন তহঁতি পূজাৰ কাপোৰ কোনে কোনে কিনিলি ছাৰ কোনেও কিনা নাই এইবাৰ পূজাৰ কাপোৰ চব পৰীক্ষাই পন্দ দি দিলে ধেত পৰীক্ষাই আকৌ তহঁতৰ পূজাৰ কাপোৰ কেনেকে পন্দ দিলে এই ছাৰ আপুনি নুবুজিব আমাৰ দুখৰ কথা পৰীক্ষাত নম্বৰ কম পালে আমাক পূজাৰ কাপোৰ নিদিয়ে হেনো ছাৰ সেইকাৰণে খগেনে পৰীক্ষাই পন্দ দিলে বুলি কৈছে এতিয়া গম পালে কথা আগুৰি কৰবাত হ'ব দে দুখ নকৰি এই ছাৰ দুখনো কিহৰ কৰিম দুখ কৰিতো লাভ নাই এনেও আমি নম্বৰ কমেই পাম সেইকাৰণে দুখ নকওঁ এনজয় কৰিম লগৰকেইটাই ঘুগুনি খাব জেলপি খাব একদম পুৰা বিন্দাছ খাম পূজাত ঘূৰিম আৰু টেনশ্যন লৈ নাথাকো টেনশ্যন লৈ লাভ নাই পূজাৰ কাপোৰ কি আগৰসোপা আছে আৰু সেইবোৰকে পিন্ধিব লাগিব হ'ব দে এইবোৰ বাদ দে বাৰু তহঁতে কচোন পূজাৰ ক'ত চাবি এইবাৰ এই ছাৰ আপুনিও ভাল মানুহ দেই পূজা ক'ত চাম সুধিব লাগে নে বাৰু আপুনিও বৰ বেলেগ প্ৰশ্ন সোধে দেই পূজা মণ্ডপত চাম আকৌ গুৰু জধা মই তোক সেইটো সোধা নাই মূৰ্খ জেগাডোখৰৰ নাম সুধিছো পূজা চোৱা ছাৰ সেইটো সুধিছে আগতে কৈ দিব লাগে আকৌ আমিতো উল্টা পুল্টা কথা বুজি নাপাওঁ শ্বৰ্ট ফৰ্মত কৈ দিছে সেইটো কাৰণে ক'তনো বুজি পাম এইবোৰ ছাৰ এইবাৰ দেৰগাঁৱত মৃত্যুঞ্জয় মন্দিৰ বনাইছে নহয় তালৈকে যাম বুলি ভাবিছোঁ আমাৰ ইয়াৰ পৰা দূৰ হয় যদিও চাইকেল লৈ ঘূৰি যাম বুলি ভাবিছোঁ লগৰ কেইটামানে যাম বুলি কৈছে যামেই আৰু ছাৰ চাইকেল লৈ যাব লাগিব আমাৰ জীৱন চাইকেলতেহে কটাব লাগে আৰু ক'তনো বাইক চাইকেলবোৰ নাই বাইক কিনিবলৈ পইচা নাই মানে আৰু বৰ ধেৰ যি টি কিবা কিবি মানে এইবোৰ ক'ব নোৱাৰি আৰু দুখৰ কথা মুঠতে চাইকেল লৈ যাম বুলি ভাবিছোঁ তালৈকে যাম আমি গোটেই লগৰকেইটাই মিলি পেলাই ময়ো যাম বুলি ভাবিছো এইবাৰ তাত মৃত্যুঞ্জয় মন্দিৰ বনাইছে ময়ো যাব লাগিব ছাৰ আমি ইবাৰো গৈছিলোঁ দেৰগাঁৱলৈ গ'লো পূজা মণ্ডপটো বিচাৰি নাপালোঁ নহয় বেলেগ এটাহে সোমালোগে সেইটো কাৰণে আকৌ ঘূৰি গুচি আহিলোঁ এনেই পইচা সোপা খৰচ হ'ল গাড়ীত গ'লোঁ এইবাৰ চাইকেল লৈ যাম সেইটো কাৰণে গোটেইকেইটা হয় নেকি পূজা মণ্ডপে বিচাৰি নাপালি হ'ব দে আৰু এইবাৰকে বিচাৰি চাই আহিবি ছাৰ এইবাৰ যিমানে নহওক মুঠতে চাইকেল লৈ যাম পূজা মণ্ডপ বিচাৰিম আৰু পূজা মণ্ডপত সোমাইহে আহিম পূজা মণ্ডপ বিচাৰি নাপালে যিমানে দেৰি হওক 8টা বাজিলেও পূজা মণ্ডপ বিচাৰি কৰি চাইহে আহিম আৰু কি পূজা বুলি কলি যে পূজাহে এই ছাৰ পটককৈ স্পীড কৈছিলোঁ যে সেইটো কাৰণে পূজাটো পূজা হৈ গ'লগৈ ভুল নধৰিব হ'ব দিব আৰু পূজা এতিয়া কৈছোঁ ন পূজা হ'ব দে আজিলৈ ক্লাছ